এৰাপাই পিতাই দৰৱকেইটা লৈ যাওঁ বুলি ভাবিছিলোঁ পইচা কেইটামান কমিবহে দেখিছোঁ দৰৱত কৈছে 1100 টকা মোৰ আছে 900 টকা আৰু 200 টকা কাৰোবাক পাওঁ নেকি চিনাকি যাওঁচোন বাৰু অকণমান আগবাঢ়ি ইয়াৰ পৰা যে আকৌ তাৰে গুচি গ'লগে মানুহজনী যাওঁ 3 নম্বৰ মেথাটো ইয়াতেই মাৰিব লাগিব যাওঁ ওচৰলৈকে যাওঁ কোনোবা এজন আহিছোৱাহেঁতেন মানুহজন ক'ৰবাত দেখিছোঁ মোক ফ'ল' কৰি আছে নি বাৰু হেল্ল' এই মিষ্টাৰ চলিহাৰ ঘৰটো চিনি পায় নেকি আপোনাৰ ঘৰ ইয়াতে নহয় হয় মোৰ ঘৰ এডোখৰতে মানে চলিহা ঘৰ একেবাৰে কাষতে আমাৰ ঘৰ চলিহা ঘৰৰ লগত ভাল ৰিলেশ্যন যেতিয়া ইমান এটা বেয়া মানুহ নহয় চাগে কিবা এটা চিন্তা কৰিব আপুনি কিবা ভাবি থকা নিচিনা লাগি আছে যে নাই নাই একো হোৱা নাই ক'ৰবাত দেখা লাগিছে আপোনাৰ মোক দেখিছা যদি চলিহাৰ ঘৰটো দেখি পাৰে সেইবোৰ বাদ দিয়াচোন তোমাক যে এই দৰৱ নলোৱাকৈ তুমি গুচি আহিলা কিবা অসুবিধাত পৰিছা নেকি নাই নাই অসুবিধা একো হোৱা নাই পইচা 200 কমি গ'ল কোনোবা চিনাকি পাওঁ নেকি তাকে চাই আছোঁ ইমান সৰু কথাটো লৈ তুমি কি লৈ চিন্তা কৰিছা লোৱা নালাগে নেকি লোৱা নাই একো নাই পইচাটো পিছে কেনেকৈ দিম আপোনাক মই আজি এপাক চলিহাৰ ঘৰলৈ যোৱা কথা আছে ঘূৰি আহোঁতে তোমাৰ ঘৰ সোমাই আহিম নেকি ঠিক আছে সোমাই আহিব তেতিয়াহ'লে ঠিক আছে হ'ব বাৰু শাড়ীখনে কিন্তু তোমাৰ ভাল লাগিছে দেই শাড়ীখন অকল শাড়ীখন নে মানুহজনী ঠিক আছে মই এতিয়া যাওঁ খালি আবেলি সোমাই আহিবলৈ নাপাহিব আকৌ দেই ঠিক আছে বাই 3 নম্বৰ মেথাটো ইয়াতেই মাৰিব লাগিব ক'তনো যায় মই কাপোৰযোৰ ভৰাই লওঁ তাৰপৰা বিচাৰি যাওঁ দেই তোকে ধুই লওঁ জলংখন কি হ'ল এই গৰাটো খহিলে নখহিলে এই চেলা আকৌ ধৰিবই পৰা নাই কয় দেখিছনে পুখুৰীত সোমাই মৰিছেগে ৰাম জলংখন কি হ'ল ৰাম কৃষ্ণ এই বুঢ়া টোপা জলংখন কি হ'ল দলং পাবি দিনতে মদ খাই আজিকালি ৰাস্তাত পৰি থকা মানুহ নাই বুজিছ তোৰ কাৰণে আজি মোৰ গতি মই ধোৱা দিছো বল মই যদি আজি আহি নাপালোহিহেঁতেন তোৰ কি হ'লহেঁতেন বাৰু এতিয়াহে জেণ্টলমেন লাগিছে এই গজনৰ পটুকা আকৌ বুদ্ধিটো কৰি পিন্ধি আহিলোঁ বুলিহে কোন সেইটো চাচোন এইটো কোন সেইটো চাচোন আপুনি বহকচোন আহক ঠিক আছে বহিছোঁ বহক মই ভিতৰৰ পৰা আহিছোঁ মোৰ ঘৰ পুকুৰপহীয়া পেটুৱা গাঁও আপুনি মোক চিনি নাপাব আপোনাৰ ছোৱালীয়েহে মোক চিনি পাব
চাহ খাব দেই চাহৰ ব্যৱস্থা নকৰা হেতেনো হয় নহয় খাওকচোন বাৰু ইমান হেৰি আহিছে চাহকণ খাই লওঁ কেলে পিতাই আঠনি যে কৈছিলো দৰৱ আনিবলৈ যাওঁতে যে পইচা 200 কমিছিলে এখেতে দিছিলে এখেতে মোৰ চলিহা ঘৰৰ লগত বোলে ভাল ৰিলেশ্যন আছে এইটো লক্ষণ আপোনালোক অকণমান কিবা এটা লৈ আহিছো সেইবোৰনো কেলে আনিব লাগে বাৰু সেইবোৰ নানাহে নহয় এইবিলাক ননা হলেও হয় প্ৰথম আহিছে আকৌ টোপোলালৈ আহিছে নাই একো নাই বুজিছেনে হ'ব লওকচোন আপুনি কিবা এটা আছে অকণমান আপুনি খাব আপুনি লওকচোন আপুনি যে পইচা 200 দিছিলে নালাগে নেকি লওক আকৌ আপুনি যে বিপদত আকৌ সহায় কৰিলে এই 200 টকাটোকে বুঢ়াক দি যেনে তেনে হ'লেও বুঢ়াক পতাবই লাগিব আপুনি এইটো লওকচোন কিবা এটা খাব নালাগে নেকি একো নাই হ'ব তুমি বহালে পইচা লাগে নেকি পিতাই পইচা ললে নেকি নাই আপোনাৰ ঘৰত কোন কোন আছে বাৰু মোৰ ঘৰত মই অকলেহে মানুহ হয় নেকি পিতাই অকণমান খাই বেয়া নাপাব আকৌ সেইবোৰ বাদ দিয়াচোন সেইটো বাদ দিয়া এতিয়া আচল কথা নাই তহঁতৰ সব কথা নুশুনিবি ছোৱালী বাবে কিন্তু সূতাকৈ এটাও নাপাওঁ ভাল ল'ৰাও চলি অহা ঘৰৰ লগত ভাল ৰিলেশ্যন আছে অকণ বুজিবলৈ চেষ্টা কৰচোন তেতিয়াহ'লে মই আপুনি বহক না মই পিতাই বুজাম নহয় আপুনি বহকচোন অকণ বহক মই পিতাই বুজাম নহয় পিতাই এওঁ ভাল ল'ৰাও চলি অহা ঘৰৰ লগত ইমান ভাল ৰিলেশ্যন কিবা এটা চিন্তা কৰচোন কিন্তু সম্পত্তি মই দিব নোৱাৰো তোৰ যিমান সম্পত্তি আছে তই খাই শেষ কৰিব নোৱাৰ আৰু গোটেই ল'ৰাবোৰ সম্পত্তিৰ কাৰণেহে আহিছে এই হাতখন ভালতে দিছোহি নেকি তোমাৰ হাতখন পিতাই মোৰ হাতত নিদিওঁ বুলি কৈছে আজিৰ দিনত কাকো বিশ্বাস কৰিব নোৱাৰি তোমাকো নোৱাৰো মোকো কৰিব নোৱাৰে গতিকে তুমি যোৱা কিন্তু অৰুণোদয় আঁচনিখনত যদি পইচা সোমায় তেতিয়া তুমি পইচাটো পাব পাৰা ইমান সকলো কথা জানি পেলাই মোক নিবলৈ ওলাইছে কিমান মহান অন্তৰৰ মানুহ কিয়নো কথাটো বুজিবলৈ চেষ্টা নকৰ তই জানো হওক দে অৰুণোদয় আঁচনি পইচাকেইটাতো পাম তুমিতো নাজানা মই কিমান মহান অন্তৰৰ মানুহ কৈছে নি আপুনি নাই তুমি লোৱা মই উঠিছো তেতিয়াহ'লে এতিয়া মই গৈ থাকো তুমি কালিলৈ ওলাই যাবা গৰুটো বান্ধি লওঁ আকৌ মোৰ আকৌ সময় হ'লে বেলি ডুবিলেই এটাও খাই হ'ব লাগিব দিনৰ পোহৰ
দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ খং মিছা কথা ৰাতি পোহৰ ৰং চঙীয়া ৰাতি পোহৰ গমগমীয়া মজাহীবোৰৰ ভাল কাৰণে এইটো কোনৰ ভদিকাই আজি বেছি হ'ল নেকি নিশ্চয় বুজিছ সিহঁতি মোক বেছি হ'ল বুলি কৈছে মদ খালে সিহঁতি তাক মোৰ কথা কৈছে তহঁতেও মদ খাই মদ আহি কাকলে মোৰ গাখীৰ লৈ আহিছ মই গ'লে নহয় কি আগলৈ ৰাতি ৰাস্তাটো সৰু দিনত বৰ ডাঙৰ কথা খাই শুনো মিডিয়া ঘৰ বাহিৰতে গুচি যাওঁ যা মিডিয়া ঘৰ কাষেদি আহি আছো ৰাতি কি হ'ল বেছি হ'ল নেকি আজি কি বেছি হ'ল তোৰ ঘৰ কাষেদি আহিলে বেছি হয় নাই নেকি এইফালে গৈছে হয় আমাৰ পুৰণা লেট্ৰিনৰ গাঁতটো আছে সোমাবগে হয় এইজন গৈছে এইফালে কিন্তু পুৰণা লেট্ৰিনৰ গাঁতত নোসোমালে হয় দেই বৰ ডাঙৰ কথা হ'ব কি কৈছে পুৰণা লেট্ৰিনৰ গাঁত আছে তাতে সোমামগে নেকি আকৌ আজি বা বুঢ়াটো ইমান দেৰি ক'ত গ'লগে বা পিতাই সোধা নহয় দেই এই 6টা বজাতে সোমাইহি পাই মানুহটো আহি এই ৰাতি 9টা বজালৈকে ক'তনো গ'ল বা মই নিজেহে বিচাৰি যাব লাগিব যেন পাইছোঁ এতিয়া টেঙা টেঙা লাগিছে মই বিচনাখন বহাইছোঁ দেই যেনে যেনে বহাইছোঁ বিচনাখন সদু কি ওলমি আছে এইটো পিতাইচোন পিতা বা তই ক'ত আছিলি ক'ৰ পৰা আহিছ কলদিছ ৰাম এখন ইমান গোন্ধাইছে তই কেনি আহিলি মিডিলৰ বাৰী আহিছোঁ মিডিলত থলি পিতা তই হাতক কেঁচা লেটিনটো সোমাই আহিছ ৰাম কৃষ্ণ কি কৈছ পিতা বল 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 একদম বল ৰাম কৃষ্ণ লোকেল লেটিনতো সোমাইছ বুঢ়াটো কৃষ্ণ এই বুঢ়াটো যে কথা যে চাওঁ এখন গোন্ধাইছে দেই এইখন কেনেকৈ ধোৱাবি বাৰু বুঢ়াটো তই এই কেঁচা লেটিনটো সোমাই মৰিবগৈ লাগেনে বাৰু লোকৰ হা কৃষ্ণ চাবোন এতিয়া 3 চলামান লাগিব দেই ধোৱাবলৈ মই অকল মদতে থাকিম গোটেই মদ খা মদতে আৰু তোৰ মদৰ জহতে মোৰ আজি এইটো গতি প্ৰতিমা এই কোনোবা আলহী আহিছে বহিবলৈ দেচোন মই এখন শাৰী গৈছো
অঁ আহকচোন আহক মই হ'লে আপোনাক চিনি পোৱা নাই কিন্তু আহক আপুনি কৈছিলে ঘৰত অকলশৰীয়া কোনোৱে নাই এখেতসকল কোন আকৌ এই ৰ'বাচোন ৰ'বা মই চব চিনাকি কৰি দিম নহয় ব'লা ব'লাচোন ব'লা 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 ৰ'বচোন ৰ'ব মই কথাটো ঠিক দেখা নাই তাৰমানে এইবোৰ কি মই মানে কথাটো বুজি পোৱা নাই এইজনে মানে আকৌ মানে আপুনি মানে আগতে বিয়া পতা মোক কিয় কোৱা নাছিল আপুনি নহয় নহয় ৰ'বাচোন কথাটো তোমালোকে বুজিবলৈ চেষ্টা কৰাচোন ৰ'বা 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 এইটোতো ভাল কথা হোৱা নাই আপুনি কিয় এনেকুৱা কৰিলে মইতো আপোনাক কোনো কথা নোকোৱা নাছিলো মইতো সকলো কথা আপোনাক কওঁ কিয় কৰিলে আপুনি এনেকুৱা কথা নকবি কথা নকবি তই ৰ'বাচোন ৰ'বা হে ৰ'বা ৰ'বা ধৈৰ্য ধৰাচোন তোমালোকৰ কথাটো বুজিবলৈ চেষ্টা কৰাচোন কি বুজিব লাগে কি বুজিব লাগে আৰু ৰ'বাচোন ৰ'বা ধৈৰ্য ধৰাচোন কেলে ইমান উত্তাল হৈ থাকিলে কি ধৈৰ্য ধৰি পেলাইছা কি ধৈৰ্য ধৰি পেলাইছা এজনী পিছত সিজনী ৰ'বাচোন ৰ'বা ধৈৰ্য ধৰা কেলে কথাটো শুনিবলৈ চেষ্টা নকৰাকৈ শুনা শুনা এওঁ মানে আগতে এওঁ সৰুতে বিয়া হৈছিলে তাৰপিছত মানুহটো ঢুকাই থাকিলে নহয় এতিয়া মই উদ্ধাৰহে কৰিছোঁ উদ্ধাৰ কৰিছে কি উদ্ধাৰ কৰিছে আপুনি কথা ক'বলৈ আহিছে তেওঁ কিছু নোহোৱা ছোৱালী এজনী মই উদ্ধাৰহে কৰিছোঁ তোমালোকে কেতিয়া কথাটো বুজি নোপোৱা পাওঁ ৰ'বাচোন ৰ'বা ৰ'বা কি বুজিব লাগে আপুনি এখেতক খেদি দিলেও এখেতে মোৰ লগত ধুনীয়াকৈ খাব পাৰিব মোক অজস্ৰ সম্পত্তি আমাক খাই সদায় নহয় নিবলৈ দিম নেকি তোক মই নিবলৈ দিম নেকি মই আপোনাক মানিম মই নিজে অহা নাই ন তেওঁ আনি লৈ আনি কি কৰিছা আজি চাদৰ মেখেলা পিন্ধোতে মই অনুমান কৰিছো দেই তই কিবা এটা কৰিবি কাজিয়া কৰি লাভ নাই তোমালোকে ধৈৰ্য ধৰা মোৰ অজস্ৰ সম্পত্তি ছোৱালীজনীৰ কাৰণে মই ছোৱালী নামত জোঁৱাই নামত লিখি দিম তোমালোকে সুখে শান্তিৰে খাবা কাজিয়া কুহাং নকৰিবা হ'ব হ'ব দেউতা আপুনি ইয়াৰ কাৰণে কোনো চিন্তা নকৰিব এই আজিৰ পৰা আমাৰ ঘৰত কোনো কাজিয়া পচল নহয় আজিৰ পৰা আমি আটাইকেইটা ধুনীয়াকৈ সমিল মিলে থাকি আমি জীৱন নিৰ্বাহ কৰিম ভাল কথা এতিয়া তোমালোক দুইজনীকে কৈছোঁ এই ন ছোৱালীক ভিতৰলৈ লৈ যোৱা আৰু আজিৰ পৰা যাতে কোনো কাজিয়া পচাল আমাৰ ঘৰখনত নহয় দেই হ'ব আৰু উপায়টো নাই শুনা 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 আৰু এটা কথা আকৌ কিনো এই সকলোবিলাক কিহৰ কাৰণে হৈছে তোমালোকে জানানে বাৰু শুনা এই সকলোবিলাক ভাওনাৰ মহিমা বুজিছা ভাওনাৰ মহিমা ভাওনা যি কৰে সি খুব ভাল ফল পায় আৰু অকল কৰাজনেই নহয় এই যিসকলে চায় তেওঁলোকে বহুত সময়ত বহুত ভাল ফল লাভ কৰে সেইকাৰণে আপোনালোককো কৈছোঁ এই ভোলানাথৰ ভাওনা চাব আৰু চাই কেনেকুৱা পালে তাকো জনাব কিন্তু দেই লগতে কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আকৌ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব